কিয় ইমান বগা এই মই এনে জোতা মোজা পিন্ধি থাকো যে সেইকাৰণে বগা ঐ ভাই হা মইতো জাঙিয়া পিন্ধো মোৰ টিকাটো নহ'লে কিয় ইমান গোলা এইটো কাম বনাই খালি ফটো এই ল'ৰাহঁত আমাৰ গাঁৱতে টংকা চকাই পিতেক ইচ ল'ৰাটো এনেকুৱা মদপি হ'ল বহুত ধ্বংস হৈ গ'ল মই কালি দেখিছো এই য'তে ত'তে পৰি বহিছো কথাটো কালি ৰাতিও মই দেখা পাইছো আজি ৰাতিপুৱাও খাই আহিছে সঁচাই মদপি হৈ গ'ল বে আমাৰ লাইফটোৱে বেষ্ট আমি কেইটা এনেকে আছো যেন এনেকে থাকো যে আমি মালপানী নাখাওঁ আমাৰ লাইফটোৱে বেষ্ট বহুত লোকৰ কথা বাদ দে আমাৰ মাথা বিয়ে এটা জ্বলা হেল্ল' কোৱা নাই ক'ত যাওঁ চেনি দাদা এটা আনিব যাওঁ মোৰ ধেৰ চেনি দাদা আছে লৈ যা এনেই কিনি মৰিব নালাগে এখিনি ল চেনি এডাল ল তাই এইটো ল যা চেনি দাদা তই ল চেনি দাদা ল চেনি দাদা হা বস্তু ক'বা তোৰ বস্তু তই ল আইও চিম্পল চিনাকি দেখি বৰ আমনি লাগি গৈছে গাৰ্লফ্ৰেণ্ড এজনী বনাব লাগে বুজিছ কেৰাহীত বনাবি নে কুকাৰত বনাবি গাৰ্লফ্ৰেণ্ড কিবা আগতে যেতিয়া মই বেলেগৰ গাড়ী চলাই আছো ন কোনো মোক পাত্তাই নাই কিন্তু আজি মই এইখন তেতিয়া গাড়ীখন ধুৱাই দিলাম তই এতিয়ালৈকে ধুইয়ে আছো জল্দি মানুহজনী ৰখি আছো যাওক হ'ব দিয়ক কিন্তু আজিও মই এই দাদা গাড়ীকে ধুই ফুৰিছো কি তুমি কণা নেকি গৃহস্থ বহি আছো টিলিঙাডাল নেয়া নাপাকে বজাই আছা আপুনি এখন ঘৰত গৃহস্থ নেকি দেখাছো আপোনাক কাম কৰা মানুহটো কমে পিছে এইবিলাক কথা বাদ দিয়া তুমি কেলে আহিলা মই মানে আপোনাৰ ছোৱালীক বিয়া পতাব বিচাৰিছো পিছে তুমি কি কৰা মই ৰেপ কৰো কি মোৰ একমাত্ৰ ছোৱালী এটা ধৰ্ষণ গাইলে বিয়া দিম কুকুৰ হেৰা দিম দাদা আপুনি যিটো ভাবিছে সেইটো ৰেপাৰ মই নহয় মানে আপি বিচাৰি ভাগৰি পৰিলো তোৰ আপিহে ভাল পালো তই মোক নিদিয়া আপি মই হলো ধৰ্ষণ এনেকুৱাহে ৰেপ নেকি ভিতৰলৈকে আজি দুষ্টি কলে গ'ল এইটো চালা ৰহাত গৈছিল মাল এজনী চাব গৈছে সেইকাৰণে ইমান দেৰি কৈছে আজি মাল খাবও লাগে নাম লোতে পালেহি দুষ্টি কলে গৈছিলি তই দিনটো মাইক খাব গৈছিলো ক'ত বৃদ্ধাশ্ৰমত নেকি পাগলটো চালা মানুহে কয় মই বিশ্বাস নকৰো পাগলে হৈ মোক এজনী মাল পঠাই দে না মজা লাগিছে বে ইমান দিনা মাল দিবি না হা পঠাই দিবি আমাৰ আছে বে পইচা চা বে ল নকবি দেই নকবি দুইটা খাম ৰাতিলে মালজনী পঠাই দে এতিয়া মই মেছেজ ইমান দিনা মাল বে মজা লাগিছে নকবি দেই দাদা পইচা থকা দেখিছে নাই পইচা আছে একো দেখা নাই ক'ত পাব মই ইয়াত লুকুৱাহে থৈছো এইটো তই কি কৰি আছ তোক যেতিয়া কোনোবাই এটেক কৰিব তেতিয়াহ'লে তই কোনটো পজিশ্যন দিব লাগিব গম পাইছ নাই দেখাই আছো চা গুন্ধাইছে তই বাৰু সেইবিলাক কথা বাদ দে এইটো কি টেকনিক কয় গম পাইছ নাই নিনজা টেকনিক যিমান ডাঙৰ হৈ আহি থাকিবি ষ্টেপ বাই ষ্টেপ শিকি আহি থাকিবি তোক মই বনাই পেলাম না মই আছো চা ইয়ে মোক সদায় বাটত পালে মাৰি থাকে মই আছো না এই তই বোলে এক পালে বাটত সদায় মাৰ আকা কি হলো তোৰ চাগে মাৰিলে মোকে নামাৰিব
নমস্কাৰ ফ্ৰেণ্ডছ, মই পাপু আৰু অলৰেডি আপোনালোকে এই ফানি ভিডিঅ'টো চালে। আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰিবলৈ হঁহাবলৈ বহুত ট্ৰাই কৰিছে বুলবুলে আৰু লগতে আছে ভাইটি। বহুত কষ্ট কৰি আছে, আপোনালোকক অলপ মৰম চেনেহ লাগে। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। আৰু বুলবুলে বহুত কষ্ট কৰি আছে ভিডিঅ'ৰ কাৰণে, আপোনালোকক হঁহাবলৈ বহুত চেষ্টা কৰিছে। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই হাঁহিছে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব লাইক কৰিলে নিশ্চয় আগলৈ ভিডিঅ' বনাই যাবলৈ সাহস পাব। আপোনালোকৰ মৰম চেনেহ পালে আগুৱাই যাব। বিশেষকৈ ফানি ভিডিঅ' আপলোড কৰা হ'ব আৰু ফানি ভিডিঅ' সকলোৱে পচন্দ হয়। আৰু আমাৰ ভিডিঅ' আৰু মানুহজন দাদাই আছে, সেইকাৰণে অলপ আপোনালোকে অলপ চেনেলটো সহায় কৰিব দিয়ক। ধন্যবাদ।